আপোনাৰ ব্যৱসায়ত বিক্ৰী আপুনি ভবাৰ দৰে হোৱা নাই নেকি? নে আপোনাৰ ব্যৱসায়ত বিক্ৰী একেবাৰে কমি গৈছে? কাৰণটো কি হ'ব পাৰে? এই ভিডিঅ'টোত আজি আমি এই বিষয়ে আলোচনা কৰিম। নমস্কাৰ, মই অন্তৰাজ নাথ, আপুনি চাই আছে গ্ৰ' উইথ অন্তৰাজ। ভিডিঅ'টোত কথাখিনি মই একেবাৰে সহজ সৰল ভাষাত ক'ব চেষ্টা কৰিম, কাৰণ মই বিচাৰোঁ যে মোৰ কথাখিনি শুনি একেবাৰে গাঁৱৰ ভিতৰত থকা সাধাৰণ গেলামালৰ দোকানীজনো উপকৃত হ'ব পাৰে, এজন সাধাৰণ পাণ তামোলৰ দোকানী এজনো উপকৃত হ'ব পাৰে। মানে মই একেবাৰে সাধাৰণ মানুহক উপকৃত হ'ব পৰাকৈ এই ভিডিঅ'টো বনাব চেষ্টা কৰিম। চাওক, আপোনাৰ যদি ব্যৱসায়ত বিক্ৰী কমি গৈছে তেনেহ'লে দুটা কণ্ডিশ্যন হ'ব পাৰে, দুটা চৰ্ত থাকিব পাৰে। প্ৰথম চৰ্তটো হৈছে যে আপোনাৰ দোকানত মানুহ একেবাৰে যোৱাই নাই, ফুটফল একেবাৰে কম, মানে নাযায়েই আপোনাৰ দোকানলৈ মানুহ। মানে ফুটফল মানে ডেইলি আপোনাৰ দোকানলৈ কিমান মানুহ যায়, কিমান মানুহৰ আপোনাৰ ভিৰ থাকে দোকানখনত। আৰু দ্বিতীয় চৰ্তটো হৈছে যে আপোনাৰ দোকানলৈ মানুহ যায় কিন্তু চেল নহয়, মানুহটো ধেৰ আহে কিন্তু বিক্ৰী একেবাৰে নহয়, কিয় নাজানো। এই দুটা কণ্ডিশ্যন হ'ব পাৰে আপোনাৰ। প্ৰথমতে প্ৰথম কণ্ডিশ্যনটো আলোচনা কৰি লৈছোঁ। চাওক, আপোনাৰ দোকানলৈ যদি মানুহ নাযায় তেনেহ'লে কাৰণটো হ'ব পাৰে কি জানেনে? আপোনাৰ দোকানখন ভুল ঠাইত আছে, আপোনাৰ ব্যৱসায়টো ভুল ঠাইত আছে। ভুল ঠাইত মানে ধৰক আপোনাৰ গাঁৱৰ ভিতৰত আপুনি ভাতৰ হোটেল এখন দিছে। কোন যাব ভাতৰ হোটেলত গাঁৱৰ ভিতৰত ভাত খাবলৈ? গাঁৱত জানো খোৱাৰ আকাল আছে? মানুহৰ ঘৰত গৈ যদি কয় আজি ভাত খাব পৰা নাই, দুটামান ভাত খাব দে, গাঁৱৰ মানুহে ফ্ৰীতে খুৱাই পঠিয়াব। তাত যদি আপুনি ভাতৰ হোটেল খুলি বহি থাকে, কোন যাব আপোনাৰ তাত ভাত খাবলৈ? কথাটো বুজিছে? মানে ভুল ঠাইত আপোনাৰ দোকানখন আছে। গাঁৱৰ ভিতৰত আপুনি বহুত ব্ৰেণ্ডেড দোকান এখন বহুৱাই লৈছে, তাতে আপুনি একদম ব্ৰেণ্ডেড বস্তু পায়, মানে চব ব্ৰেণ্ডেড বস্তু পায়, জোতাৰ পৰা, কাপোৰৰ পৰা, বেগৰ পৰা, এভৰিথিং ব্ৰেণ্ডেড। গাঁৱৰ মানুহে ন একেবাৰে সাধাৰণ বস্তু বিচাৰে, চলিব পৰাকৈ, লং লাষ্টিং কিন্তু কম দামত। ব্ৰেণ্ডেড বস্তু গাঁৱৰ মানুহে কেতিয়াও নিকিনে। গতিকে আপুনি গাঁৱৰ ভিতৰত যদি এখন ব্ৰেণ্ডেড সামগ্ৰীৰ দোকান এখন খুলি বহি থাকে তেনেহ'লে কাষ্টমাৰ নাযায়, আৰু কাষ্টমাৰ গ'লেও কেৱল চাবহে যাব ন কিমান দাম, এইটো চাৰ্টত 10,000 টকা চাই পেলাই ঘূৰি আহিব। প্ৰথম কথাটো হ'ল যে হয়তো ভুল ঠাইত আছে, নতুবা আপুনি মাৰ্কেটিং কৰা নাই। য'ত দিখতা হে ওহি বিকতা হে, যিটো দেখা পায় ন সেইটোৱে বিক্ৰী হয়। গতিকে আপোনাৰ দোকানত যে তেনেকুৱা ধৰণৰ কিবা এটা বস্তু পায়, বা আপোনাৰ ব্যৱসায়ে যে এনেকুৱা ধৰণৰ প্ৰব্লেম ছল্ভ কৰিব পাৰে, সমস্যাৰ সমাধান কৰিব পাৰে মানুহৰ, সেই কথাটো মানুহে গমেই নাপায়, আপোনাৰ ওচৰলৈ কেনেকৈ যাব? গতিকে আপুনি মাৰ্কেটিঙত গুৰুত্ব দিব লাগিব। চাওক, মাৰ্কেটিঙৰতো বহুত টেকনিক আছে, কিন্তু একেবাৰে সহজ এটা মই টেকনিক এটা ইয়াত ক'ব বিচাৰিছোঁ, ক্ৰছ প্ৰমোশ্যনৰ কথা। ক্ৰছ প্ৰমোশ্যন মানে যিটো মাৰ্কেটিঙত একেবাৰে পইচা পাতি নালাগে, কিন্তু ইটোৱে আনটোক প্ৰমোট কৰে। মানে ধৰক আপোনাৰ কিবা এটা ব্যৱসায় আছে, মোৰো কিবা এটা ব্যৱসায় আছে, আপুনি মোক প্ৰমোট কৰিছে, মই আপোনাক প্ৰমোট কৰিছোঁ। এটা কণ্ডিশ্যন আছে ইয়াত। কণ্ডিশ্যনটো এনেকুৱাই যে কম্পিটিটিভ হ'ব নালাগিব। কম্পিটিশ্যন, আপোনাৰো কাপোৰৰ দোকান আছে, মোৰো কাপোৰৰ দোকান আছে, এনেকুৱা হ'লে নহ'ব। কিন্তু একদম ধুনীয়াকৈ উদাহৰণ দি বুজাইছোঁ। ধৰক আপোনাৰ এখন কাপোৰৰ দোকান আছে য'ত বিয়াৰ সাজ পোছাক পায়, ঠিক আছে। মোৰ এখন দোকান আছে য'ত আ অলংকাৰ পায়। এতিয়া আপোনাৰ দোকানলৈ কাষ্টমাৰ যাব বিয়াৰ বজাৰ কৰিবলৈ, গৈ পেলাই আপোনাৰ দোকানত কাপোৰ কিনিব। তেতিয়া আপুনি ক'ব যে আপোনালোকক যদি ভাল কম মূল্যত যদি আপোনালোকক ভাল অলংকাৰ লাগে তেনেহ'লে আপোনালোকে অমুকত যাব পাৰে, ঠিক আছে। এইটো কৰা আৰু এটা ভাল টেকনিক আছে। টেকনিকটো এনেকুৱা ধৰণৰ যে আপোনাৰ দোকানত যদি কোনোবাই বস্তু কিনে, আপুনি এটা ডিছকাউণ্ট দিব যে আপুনি যদি গৈ অমুক জুৱেলাৰীৰ দোকানত যদি বস্তু কিনে 20% আপুনি অফাৰ পাব, এইটো আমি দিছোঁ আপোনাক অফাৰ। ঠিক তেনেকুৱা আমিও কৰিব পাৰোঁ যে মোৰ দোকানত যদি কোনোবাই জুৱেলাৰী কিনিব আহে তেনেহ'লে মই এটা অফাৰ দিব পাৰোঁ যে আপোনালোকক বিয়াৰ কাৰণে কাপোৰ লাগিবই, গতিকে আপোনালোকে অমুক দোকানত গ'লে আপোনালোকে 20% অফ পাব। আমাৰ পৰা আপোনালোকে আ অলংকাৰ কিনাৰ কাৰণে আপোনাক সেইটো আমি আপোনালোকক অফাৰ দিছোঁ। এইটো হ'ল ক্ৰছ প্ৰমোশ্যন। গতিকে আপোনাৰ সেই এৰিয়াটোত যদি এনেকুৱা কিবা বস্তু আছে, ধৰক একেবাৰে আৰু এটা উদাহৰণ দিছোঁ, ধৰক আপোনাৰ শিলবালি, গাঁৱৰ ওচৰত ঘৰত শিলবালি আপোনাৰ দোকান এখন আছে, ধৰক শিলবালি পায়, ঠিক আছে। ঘৰৰ কাম কৰিবৰ কাৰণেতো হাৰ্ডৱেৰৰ বস্তুও লাগিব। গতিকে আপুনি যদি এনেকুৱা কৰে যে ঠিক আছে, আমাৰ পৰা আপুনি বস্তু লোৱাৰ কাৰণে আপোনাক অমুক দোকানখনত যদি আপুনি যায় ইমানখিনি আপুনি লেছ পাব, ইমানখিনি আপুনি কম পাব, তেনেকৈ হাৰ্ডৱেৰো কৰিব পাৰে। গতিকে একেবাৰে সহজ ভাষাত কৈছোঁ, আপুনি সেইটো নিজে বিচাৰি উলিয়াব লাগিব কি হয়, আপোনাৰ কাৰণে কি চুইট হয়।
পাৰফেক্ট পাৰ্টনাৰ বিচাৰি উলিয়াবটো দায়িত্বটো আপোনাৰ মই জাষ্ট আইডিয়াটো দিব পাৰোঁ এইটো হ'ল ক্ৰছ প্ৰমোশ্যন মাৰ্কেটিঙৰ ঢেৰ আইডিয়া আছে আপোনাক যদি মাৰ্কেটিঙৰ ওপৰত যদি ভিডিঅ' লাগে তেনেহ'লে আপুনি কমেণ্ট কৰি ক'ব ছেপাৰেটলি মাৰ্কেটিঙৰ ওপৰত এটা ভিডিঅ' বনাম আৰু মই নিজৰ ব্যৱসায়ৰ কাৰণে কেনেদৰে মাৰ্কেটিং কৰোঁ বহুত মানে মাৰ্কেটিং বিষয়টো মোৰ বহুত বেছি ভাল লাগে আৰু মই খুব বেছি ৰিচাৰ্চ কৰি থাকোঁ আৰু এক্সপেৰিমেণ্ট কৰি থাকোঁ আৰু মানুহে মোৰ মাৰ্কেটিংটো খুব ভাল পায় আপোনাক যদি এই মাৰ্কেটিঙৰ ওপৰত যদি ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰি ক'ব মই মোৰ মাৰ্কেটিঙৰ এক্সাম্পল সহ আপোনাক এটা ভিডিঅ' বনাই দিম আৰু তাতে গোটেই মাৰ্কেটিঙৰ আইডিয়াবিলাক মই কভাৰ কৰিম এতিয়া আহোঁ ছেকেণ্ড কণ্ডিশ্যনটো হ'ল যদি আপোনাৰ দোকানৰ বিক্ৰী কমি গৈছে বা বিক্ৰী হোৱা নাই তেনেহ'লে কাষ্টমাৰে যি বিচাৰিছে আপুনি সেইটো দিব পৰা নাই মানুহটো আহে আপোনাৰ দোকানলৈ কিন্তু বিক্ৰী হোৱা নাই এইটো আছিল ছেকেণ্ড কণ্ডিশ্যনটো মানুহ আহে কিন্তু বিক্ৰী হোৱা নাই কাৰণ কি কাৰণ এইটোৱে যে কাষ্টমাৰে আপোনাৰ দোকানলৈ যি বিচাৰি আহে আপুনি সেইটো দিব পৰা নাই কাষ্টমাৰে আপোনাৰ ওচৰলৈ আহি কৈছে মোক এনেকুৱা এটা চাৰ্ট লাগে যিটো চাৰ্ট মই নাইট ক্লাবত পিন্ধিব পাৰোঁ আপুনি উলিয়াই দিছে ইউনিফৰ্ম হোৱাইট চাৰ্ট উলিয়াই দিছে কিয় বিক্ৰী যাব কিয় কিনিব গতিকে কাষ্টমাৰৰ যিটো প্ৰব্লেম সেই প্ৰব্লেমটোৰ লগত আপুনি যিটো অফাৰ কৰিছে ছাৰ্ভিচ সেইটো চিংক্ৰনাইজ হোৱা নাই সেইটো মিলি যোৱা নাই কোনোবাই আপোনাৰ দোকানলৈ মচুৰ দালি বিচাৰি আহিছে আপুনি ৰহৰ দালি উলিয়াই দিছে তেনেকুৱা কথা মানে কাষ্টমাৰক যিটো লাগে আৰু আপুনি যিটো দিছে সেইটো মিলি যোৱা নাই সেইটো যেতিয়া মিলি যাব তেতিয়া চেলছ হ'বই লাগিব আৰু এটা কাহিনী আছে আপুনি চেল কৰিব জানা নাই এই যে চেল বুলি যে কৈ আছোঁ চেলিং ইজ এন আৰ্ট এইটো এটা আৰ্ট হয় মানুহে এদিনত শিকিব নোৱাৰে এটা বহুত ডাঙৰ আৰ্ট হয় বস্তু বিকাটো গতিকে মই আজি দুটা কণ্ডিশ্যন আপোনালোকক আলোচনা কৰিলোঁ প্ৰথম কণ্ডিশ্যনটো হ'ল আপোনাৰ দোকানলৈ মানুহ যোৱাই নাই দ্বিতীয় কণ্ডিশ্যনটো হ'ল মানুহ যায় কিন্তু বিক্ৰী নহয় এই দুটাৰ ওপৰত মই ছেপাৰেট ভিডিঅ' এটা বনাম আপুনি মোৰ সৈতে কমেণ্ট কৰি কওক যদি কেনেদৰে বহুত ভাল এজন চেলছমেন হ'ব পাৰি কেনেদৰে মানুহক বস্তু বিক্ৰী কৰিবলৈ বাধ্য কৰাব পাৰি মানে কিনিবলৈ বাধ্য কৰাব পাৰি কোনোবা যদিও ভাবি গৈছিল যে এনে চাব যাওঁ তাক কেনেদৰে বস্তুটো বিক্ৰী কৰি পঠিয়াব পাৰি মানে জোৰ জবৰদস্তি কৰি নহয় মানে টেকনিকত মানে যদি আপোনাক ছেপাৰেট ভিডিঅ' লাগে তেনেহ'লে আপুনি আমাক কওক মানে কমেণ্ট কৰি কওক মই দুটাৰ ওপৰতে ভিডিঅ' বনাম প্ৰথমতে মই মাৰ্কেটিঙৰ ওপৰত বনাম তাৰপিছত মই চেলছ টেকনিকৰ ওপৰত বনাম কেনেদৰে এজন ভাল চেলছমেন হ'ব পাৰি এই ভিডিঅ'টো এইখিনিয়ে থেংক ইউ ছ' মাছ